फ्रेंड्स जदि आपनालोकर बैंक एकाउंट आछे तेन्ते आपनालोकर बारे गुरुत्वपूर्ण भिडिओ। तो फ्रेंड्स आपनालोकर जदि बैंक एकाउंट आछे तेन्ते आपनालोके करिब लागिब केइटामान गुरुत्वपूर्ण काम। जदि नकरे तेन्ते आपनालोकर बैंक एकाउंटखन बंद हो जाब पारे बा आपनालोके लेनदेनर क्षेत्रत कोनो समस्यार सन्मुखीन हब पारे। तो फ्रेंड्स यात कोৱা হৈছে যে 10 दिনৰ ভিতৰত এই গুৰুত্বপূৰ্ণ কাম নকৰিলে বন্ধ হ'ব লেনদেন, লগতে ব্লক হ'ব পাৰে আপোনাৰ একাউণ্টখন। SBIৰ ফালৰ পৰা এক টুইটাৰ যোগে জনোৱা হৈছে যে পেন কাৰ্ড আৰু আধাৰ কাৰ্ড লিংক কৰাটো বাধ্যতামূলক নহ'লে একাধিক সমস্যাৰ সন্মুখীন হ'ব লাগিব গ্ৰাহকসকল। বৰ্তমান চলি থকা একাউণ্টত পৰিব প্ৰভাৱ সেয়ে ষ্টেট বেংক অফ ইণ্ডিয়াৰ 44 কোটি গ্ৰাহক সাধন কৰি দিছে। SBIৰ ফালৰ পৰা এক টুইটাৰ যোগে জনোৱা হৈছে যে পেন কাৰ্ড আৰু আধাৰ কাৰ্ড লিংক কৰাটো বাধ্যতামূলক নহ'লে একাধিক সমস্যাৰ সন্মুখীন হ'ব লাগিব গ্ৰাহকসকল। SBIৰ ফালৰ পৰা আৰু জনোৱা হৈছে যে আধাৰ কাৰ্ড আৰু পান কাৰ্ড লিংক নাথাকিলে ভৱিষ্যতে লেনদেনৰ ক্ষেত্ৰত ডাঙৰ সমস্যাৰ সন্মুখীন হ'ব আপুনি। কোনো চৰকাৰী আঁচনিৰ সুবিধাও লাভ নকৰিব। পেন কাৰ্ড আৰু আধাৰ কাৰ্ড লিংক নকৰিলে ভাৰতীয় দণ্ডবিধি 234 অনুসৰি সৰ্বাধিক 1000 টকাও জৰিমনা দিব লাগিব। বেংকৰ ফালৰ পৰা প্ৰতিজন গ্ৰাহকক KYC প্ৰক্ৰিয়া সম্পন্ন কৰিবলৈ আহ্বান জনোৱা হৈছে। SBIৰ ফালৰ পৰা জনোৱা হৈছে যে KYC আপডেট কৰিবলৈ এতিয়া বেংকলৈ যাব নালাগে। KYC আপডেট কৰিবলৈ পোষ্ট কৰি দিব সংশ্লিষ্ট গ্ৰাহকে বা ইমেইল জৰিয়তে। तो फ्रेंड्स आपनालोके निश्चय गम पाले जे आपनालोकर जदि पान कार्ड और आधार कार्ड लिंक नाथाके तेन्ते आपनालोकर बैंक एकाउंटखन बंद हो जाब पारे। तो यार बारे आपनालोके 31 जुনৰ আগত आपनालोके এই কাম কেইটা কৰিব লাগিব। तो फ्रेंड्स आपनालोके এইটো কেনেকুৱা কৰিব, आपनालोके जदि कम्पिউটাৰ দোকানত গৈ आपनालोकर पान कार्ड और आधार कार्ड খন লৈ যায় তেন্তে आपनालोके লিংক কৰাই লৈ আহিব পাৰিব। तो फ्रेंड्स निश्चय गम पाले। तो কেনেকুৱা লাগিছে আজিৰ এই ভিডিওটো, যদি ভিডিওটো ভাল লাগিছে তেনহলে এটা লাইক কৰিব, কমেন্ট কৰিব আৰু এই চেনেলত নতুন হৈ থাকিলে চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো অল কৰি দিব। মই আপোনালোকৰ বাবে সদায় এনেকুৱা নতুন নতুন ভিডিও লৈ আহো। তো আজিলৈ বাই।